সকলোকে নমস্কাৰ জনাইছো মোৰ ইউটিউব চেনেল এছডি চহৰীয়ালৈ। আজি আপোনালোকৰ কাৰণে এটা স্পেচিয়েল ভিডিঅ' এটা লৈ আহিছো। মই বৰ্তমান তেজপুৰত আছো। তেজপুৰত মোৰ যিবোৰ আৰ্ট আছে সেই আৰ্টবোৰ দেখুৱাবৰ কাৰণে এই ভিডিঅ'টো লৈ আনিছো। আশা কৰিছো আপোনালোকে ভাল পাব। আৰু মই মোৰ যিমানবোৰ হেণ্ডিক্ৰাফ্ট আছে আগতে যিবোৰ আৰ্ট কৰিছিলোঁ সেই আৰ্টবোৰ আপোনালোকৰ ভাল লাগিব বুলি মই এই ভিডিঅ'টো লৈ আনিছোঁ। গতিকে ভাল লাগিলে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক বুলি আশা কৰিলোঁ। কেমেৰাৰ পিছফালে আছে উপম, এটা সৰু টিকলা ল'ৰা এটা, এতিয়া ডাঙৰ হৈ গ'ল। ইমানটো আছিলে এতিয়া ইমানটো হৈ গ'ল। সি এতিয়া মোক সহায় কৰিছে, সি কেমেৰা ধৰিছে, আৰু মই এতিয়া আপোনালোকক এইখিনি দেখুৱাবৰ কাৰণে সাজু হৈছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভণিতে মই আপোনালোকক দেখুৱাব ওলাইছোঁ। এইটো দেখিছে, এইটো নাৰিকল গছৰ পৰা বনোৱা আছে। এইটো কোন ধৰিব পাৰিছে চাগে, এইটো ছাই বাবা হয়। নাৰিকল গছৰ পৰা ছাই বাবাক বনাবলৈ চেষ্টা কৰিছিলোঁ, আৰু এইটোৰ বয়স প্ৰায় 8 বছৰ 10 বছৰ হৈ গ'ল। এতিয়াও সেই তেনেকেই আছে। অলপ চলপ এনেকুৱা ফুটা চুটাবিলাক আছিলে, কিন্তু এইটো এতিয়াৰ নহয়, এইটো আগৰে হয়। বহুত ধুনীয়া, ওজন কিন্তু দেখাত বহুত ডাঙৰ, ওজন কিন্তু একেবাৰে নাই। এইটো নাৰিকল গছৰ এটা টুকুৰা এটা বনোৱা হৈছিলে। তাৰ পাছত আহিলে মোৰ এটা অন্যতম আৰ্ট, মহাত্মা গান্ধী। এইটো দেখিছে আপোনালোকে, এই মহাত্মা গান্ধীটো প্ৰায় সেই একে সময়ত প্ৰায় 10 বছৰমান নহ'লেও 8 বছৰমান হৈছে। আৰু এইডাল ইয়াৰ পৰা ইয়ালৈকে সম্পূৰ্ণ এডাল কাঠ, এইখিনিৰ পৰা এইখিনিলৈকে সম্পূৰ্ণ এডাল কাঠ, আৰু তলৰ এইখিনি হ'ল শাল কাঠৰ টুকুৰা। শাল কাঠৰ টুকুৰাটো এইটো প্ৰেছ কৰি দিয়া হৈছে। মহাত্মা গান্ধীৰ এইটো সম্পূৰ্ণ মূৰ্তি প্ৰায় 2.5 ফুটমান হ'ব। ইয়াৰ পৰা 2.5 ফুটমান হ'ব। সম্পূৰ্ণভাৱে বনোৱা হৈছিলে। এইটো কাঠটো আচলতে ইমান ভাল কাঠ নহয়, তথাপিও এই কাঠটোতে বহুত কষ্ট কৰি পেলাই বনাবলৈ মানে চেষ্টা কৰি আছে। এইটো এতিয়াও ধুনীয়া হৈ আছে। এইটো সম্পূৰ্ণ হেণ্ডিক্ৰাফ্ট হয়, সম্পূৰ্ণ হাতেৰে বনোৱা হয়, আৰু ইয়াত ওপৰত বাৰ্নিছ কৰি ৰখা হৈছে। ইয়াতে কোনো কাঠৰ জইন নাই, এডাল কাঠতে এইটো ধুনীয়াকৈ বনোৱা হৈছে। তাৰ পাছত এইটো এটা এনেকুৱা আছিলে, এইটো দেখিছে এই ফুলকেইটা আছিলে পাইন গছৰ ফুল। এই পাইন গছৰ ফুলকেইটা বাঁহৰ লাঠি সোমোৱাই, আৰু এই পাতকেইটা যে আছে এই পাতকেইটা কাঠৰ পাত। এই পাতকেইটা কাঠৰ পাত হয়, ধুনীয়া পেইণ্ট কৰা আছে। এইডাল বাঁহৰ লাঠি, আৰু এটা বেলেগ বেলেগ ধৰণৰ পেইণ্ট কৰি পেলাই ধুনীয়াকৈ ৰখা হৈছিলে। তাৰ পাছত মোৰ অন্যতম এটা আৰ্ট হ'ল এইটো বগা বগা পৰিছে, অকণমান ভেঁকুৰ পৰা নিচিনা হৈছে, চাফা কৰি দিলে ঠিক হৈ যাব। বাৰ্নিছ কৰা হৈছে। এইটো হ'ল মাদাৰ্ছ লাভ। ফৰেনাৰ আৰ্টিষ্ট এজনৰ এটা আৰ্ট আছিলে এনেকুৱা, আৰু তেওঁৰ আৰ্টটোৰ পৰা কপি কৰি আচলতে মই এই আৰ্টটো বনাইছিলোঁ। মাদাৰ্ছ লাভ, মাতৃৰ যিটো মৰম, সেই মৰম সম্পূৰ্ণভাৱে ইয়াত দেখুওৱা হৈছে। এই আৰ্টটোৰ বৈশিষ্ট্যটো এইটোৱে হয়, এইটো ইয়াত দেখুওৱা হৈছে, সেই মানুহজনে দেখুৱাইছে মাতৃয়ে মানে কেঁচুৱাটোৱে স্তনপান কৰি আছে, আৰু মাতৃয়ে অন্য এটা চিন্তাত ব্যস্ত হৈ আছে। এটা সময়তে দুটা কাম হৈ আছে, যে মাতৃয়ে কিমান এটা চিন্তা ভাৱনাৰ মাজত থাকিও যে সন্তানৰ প্ৰতি যিটো মৰম ভাল পোৱা দেখুৱায়, সেই বস্তুটোকে এই আৰ্ট স্পষ্টভাৱে দেখুওৱা হৈছে। তাৰ পাছত নেক্সট আৰ্ট হ'ল এইটো হ'ল পূৰা সম্পূৰ্ণ নেচাৰেল বাঁহৰ মুঢ়া এটা। ইয়াত কোনো মডিফাইড নাই। অকণমান
বাঁহৰ মূঢ়াটো খালি এটা মানুহৰ ৰূপ দিয়া হৈছে। দেখিছে এইবিলাক চুলি, এইবিলাক দাড়ি আৰু ধুনীয়াকৈ এইটোৰো প্ৰায় 10 বেছি হৈ গ'ল, 12 বছৰমান হৈ গ'ল। এইবিলাক চব 10-12 বছৰৰ আগৰ বস্তু হয়, এতিয়াৰ নহয়। আৰু মোৰ এই আৰ্টৰ একদম জীৱনৰ প্ৰথম আৰ্ট হ'ল এইটো মাদাৰ্ছ লাভ। এইটো এটা যিটো মাদাৰ্ছ লাভ বুলি আগতে যিবিলাক ফটো আছিলে, সেই ফটোৰ পৰা চাই এই আৰ্টটো ফাৰ্ষ্ট বনোৱা হৈছিল। এই আৰ্টটো মাকেইজনী কেঁচুৱা এটাক কোচত লৈ আছে। এয়া চাওক, পিছফালে মোৰ নাম লিখাই আছে। তাৰপিছত মই আমাৰ সন্মানীয় ভূপেন দাক বনাবলৈ চেষ্টা কৰিছিলোঁ। সেই আৰ্টটোৰ পাছতেই 2 নম্বৰত তেতিয়া আচলতে মই এইবোৰ যিবোৰ হাতুৰী বটালি যিবোৰ আছে সেইবোৰ মই নতুনকৈ ধৰিবলৈ আৰম্ভ কৰিছিলোঁ। তাৰপিছতো যেনিবা মোৰ হিচাপত মই বহুত ছাকচেছ হৈছিলোঁ, সেইকাৰণে মোৰ বহুত ভাল লাগিছে। ত' ভূপেন দাক বনাবৰ কাৰণে চেষ্টা কৰিছিলোঁ, কিমানখিনি হৈছে নাজানো, কিন্তু মই মানে বহুত ছেটিছফাইড আছিলোঁ সেইটো সময়তে। বহুত আগৰ আৰ্ট হয় আৰু এয়া চাওক, এইবোৰ সম্পূৰ্ণ গমাৰি কাঠ হয়। গমাৰি কাঠত বনোৱা হৈছিলে এখন তক্তা, আৰু এই গমাৰি কাঠত বনাই উঠি এইবোৰ বাৰ্নিছ কৰা হৈছিলে। তাৰপিছত মামণি ৰয়ছম গোস্বামী মোৰ এগৰাকী প্ৰিয় ব্যক্তি। তেওঁক বনাবৰ কাৰণে চেষ্টা কৰিছিলোঁ, যিমানখিনি পাৰোঁ ফুটাই তুলিবলৈ চেষ্টা কৰিছোঁ। এইটো চাওক, সম্পূৰ্ণভাৱে বাৰ্নিছ কৰে। এইবিলাক কিন্তু 10 বছৰৰ পাৰ হৈ গ'ল, মোৰতো কমচে কম 12 বছৰ হৈ গ'ল, তথাপি একোৱেই হোৱা নাই। তাৰপিছত অন্যতম এটা আৰ্ট হ'ল এইটো, এটা শিশু কাপোৰ এখনেৰে ধুনীয়াকৈ, টাৱেল এখনেৰে ধুনীয়াকৈ মেৰুৱাই ৰখা হৈছিলে শুই থকা অৱস্থাত, আৰু সেইটোক ফুটাই তুলিবৰ কাৰণে এইটো বনোৱা হৈছে। এইটো হ'ল এটা শিশু শুই থকা অৱস্থাত। তাৰপিছত মই আচলতে কাঠবোৰ কোনো চিলেক্টেড নহয়, যি কাঠেই পাওঁ তাকেই কিবা এটা বস্তুৰ ৰূপ দিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। এইটো কাঠ আছিলে, এইটো কাঠত ৰাজস্থানী মানুহ এজনক বনাবৰ চেষ্টা কৰিছিলোঁ। চাওক, ৰাজস্থানী টুপি, পাগুৰি আৰু ৰাজস্থানী মোচ, পূৰা ৰাজস্থানী মানুহ এজনক, পূৰা আছে, নৰ্মেল, একো কৰা হোৱা নাই, খালি বনাই ৰখা হৈছে। ইয়াত কোনো বাৰ্নিছ নাই বা কোনো কালাৰ নাই, খালি বহুত দিন হৈ গ'ল কাৰণে বেলেগ একো হোৱা নাই, খালি কাঠটো এইটো ফাটি গৈছে। এইটো আচলতে আগতেই ফাটিছিলে, তথাপিও এইটো নেচাৰেল হয়, এইটোত কোনো একো নাই। ৰাজস্থানী মানুহ এজনক ধুনীয়াকৈ বনাবৰ কাৰণে চেষ্টা কৰিছিলোঁ। এইটো দেখিছে, এজনী ছোৱালী, ফ্লেট আৰ্ট হয়, এখন তক্তাত কৰা হৈছিলে ফ্লেট আৰ্ট। এজনী ছোৱালী, যিমানখিনি পাৰোঁ ফুটাই তুলিবলৈ চেষ্টা কৰিছিলোঁ। এইটো আছিলে এজনী ছোৱালী। তাৰপিছত এইটো এটা ঠিক তেনেকুৱাকৈ এজনী ছোৱালী। এইটো বনাওঁতে কষ্ট হৈছিলে, কাৰণ এই কাঠডাল পাইন কাঠ, এইটো পাইন কাঠ। আচ্ছা, ইমান ইজি নহয় পাইন কাঠটো, মানে বহুত সময়ত এৰি গুচি যায়। এইবোৰ প্ৰথম সময়ৰ আৰ্ট আছিলে, এৰি গুচি যায়। তাক ফিনিচিং দিবৰ কাৰণে বা তাক ফুটাই তুলিবৰ কাৰণে বহুত কষ্ট আছে, কিন্তু এইবোৰ বহুত বছৰ লাষ্টিং হ'ব। এতিয়া চাওক আপুনি, এতিয়ালৈকে কোনো এটা হোৱা নাই, কাৰণ এইটোত সম্পূৰ্ণভাৱে মেডিচিন দি পেলাই তাক বাৰ্নিছ কৰি থোৱা হৈছে। ইয়াত পোকে খোৱাৰ সম্ভাৱনা খুব কম আছে, গতিকে মোৰ মৃত্যুৰ পিছতো হয়তো এইবোৰ বস্তু জিলিকি থাকিব। গতিকে সেইটো কাৰণতে কেতিয়াবা বহুত ভাল লাগে। এইবিলাক কামৰ মাদকতা সেইটোৱেই, বহুত সময়ত বহুত মানুহে এইবোৰ কিনিব বিচাৰিছিলে। এটা সময়ত মই গুৱাহাটীৰ IIT এক্সিবিশ্যনো কৰিছিলোঁ, তাতে বহুত ফৰেনাৰ আহিছিলে আৰু ফৰেনাৰবিলাকে মোৰ আৰ্ট কিনিব বিচাৰিছিলে, কিন্তু একমাত্ৰ মোৰ কষ্টখিনিক মই বিক্ৰী কৰিব বিচৰা নাছিলোঁ, আৰু সেইকাৰণে মই ধুনীয়াকৈ সজাই ৰাখিছোঁ। আজিও এটা বস্তু মই বিক্ৰী কৰা নাই, এটা কাৰণতে এইবোৰ হ'ল মোৰ কষ্ট হয় আৰু এইবোৰ মোৰ হাতৰ কাম হয়, গতিকে এইবোৰ বস্তু সদায় এনেকৈ জীয়াই থাকক। সেইটো কাৰণে এইটো হ'ল এটা বাঁহৰ মূঢ়া।
চাওক আপোনালোকেও যদি চেষ্টা কৰে বনাব পাৰিব, কোনো ডাঙৰ কথা নহয়, খালি এইবোৰত আগ্ৰহ লাগে আৰু কষ্ট কৰিব লাগে। আৰু এইটো এটা দেখুওৱা হৈছে যে এগৰাকী মহিলা এগৰাকীয়ে ভিক্ষা খুজি থকাৰ এটা ছবি এখন দেখুৱাবলৈ চেষ্টা কৰিছে। এইটো চাওক, নিচেই চিনাকি বস্তু, এটা নাৰিকল, নাৰিকলটো ধুনীয়াকৈ শ্বেপ দিয়া হৈছে, এটা মুনিৰ ৰূপ দিয়া হৈছে, ধুনীয়া চকুকেইটা বনাই দিয়া হৈছে, নাকটো বনাই দিয়া হৈছে, আৰু এইখিনি দাড়ি আৰু এইখিনি এনেকুৱাকৈ চুলি কৰি বনাই দিয়া হৈছে। আধৰুৱা হৈ থকা দুটা মৰা চৰাই, এটা মৰা চৰাইৰ ওপৰত আৰু আন এটা মৰা চৰাই, এইটো আধৰুৱা হৈ আছে, প্ৰায় 80% কাম শেষ হৈছে আৰু বাকীখিনি বাকী আছে। তাৰপিছত দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইখন, দুখন হাত হয়, পোহৰ এটা বিচাৰি যেন হাত দুখনে এনেকৈ পৰ্দা দুখন ছাইড কৰি দিছে আৰু সেই বস্তুটোকে ইয়াত দেখুৱাবলৈ যোৱা হৈছে। গতিকে এনেকৈ প্ৰত্যেকটো বস্তুৰে এটা তাৰ মিনিং আছে আৰু সেইবোৰৰ ওপৰত ভিত্তি কৰিয়ে এখন আৰ্টৰ সৃষ্টি হয়। গতিকে ইমানখিনিয়ে আছিলে মোৰ আৰ্ট। এতিয়া আপোনালোকে চাই কেনেকুৱা পালে এইটো জনাব, যদি ভাল পাইছে কমেণ্ট কৰি